Hello everyone, welcome back to my channel. Ajir video to arambho korisu fulor khetire seasonal fool olop lagaisilo dhuniakoi fulise bhabilu apnalokor hoite share koru aru aji dinot gajarar halwa banaisilo gotike boloksun simple ei halwa recipe to arambho koru. প্ৰথমতে সৰু সৰুকৈ গাজৰ টুকুৰা কৰি পেলাই মিক্সিত ভালদৰে মই গ্ৰাইণ্ড কৰি ললো আৰু গ্ৰাইণ্ড কৰাৰ পিছতে প্ৰথমতে কেৰাহীখনত অকমান ৰিফাইন তেল দিছো আৰু দি তেজপাত দি পেলাই মই গ্ৰাইণ্ড কৰা গাজৰখিনি দি ধুনিয়াকৈ অকমান কম জুইত লৰাই থাকিম 5 মিনিট মান তাৰ পিছতে মই কাজু খিচমিচ আৰু আলমণ্ড অলপ টুকুৰা টুকুৰকৈ কাটি লৈছিলো সেইখিনি দি পেলাই ভালদৰে লৰাই লৈছো আৰু এতিয়া মই 2 চামুচ জোখৰ ঘি ইয়াতে দি দিম কিছুমানে ঘিটো আগতো দিয়ে মই এতিয়া দিলে ভাল পকাৰ পিছলৈ গোন্ধটো অকমান ওলাই থাকে আৰু তাৰ পিছতে গাজৰখিনি ডুব যোৱাকৈ মই গাখীৰখিনি দি দিলো গাখীৰখিনি আপোনালোকে নিজৰ পৰিমাণ মতে দিব আৰু দিয়াৰ পিছতে মই ভালদৰে লৰাই অকমান যেতিয়া উতল আহিব তেতিয়া ইয়াত মই 3 চামুচ মান চেনি দিছো মিঠাটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে যিমানখিনি বিচাৰে এতিয়া ভালদৰে গেছটো কমাই পেলাই ইখিনি সিজিবৰ বাবে ৰাখি দিম পাৰিলে এখন ঢাকনিৰে ঢাকি দিব আৰু কম জুইত 10 মিনিট মান সিজিবলৈ দিব আৰু 10 মিনিট পিছত যেতিয়া বস্তুখিনি ভালদৰে সিজি যাব তেতিয়া মই ইয়াতে অকমান গোন্ধ ওলাবৰ বাবে দুটামান ইলাচি ফালি দি দিছো কাৰণ ইলাচিটো দিলে খুব ধুনীয়া এটা গোন্ধ হেখলৈকে আহি থাকে আৰু এনেদৰে উতলাৰ পিছতে দেখিব গাখীৰখিনি লাহে লাহে হুহি গৈছে আৰু আমাৰ গাজৰৰ হালৱাখিনি অলমোষ্ট ৰেডি হৈয়ে গ'ল আৰু হেখত অকমান ড্ৰাই ফ্ৰুট ছটিয়াই দিছো গতিকে এয়াই হৈছে মোৰ সিম্পল গাজৰৰ ৰেচিপি আপোনালোকেও এইটো ৰেচিপি বনাব পাৰে খুব টেষ্টি লাগে আৰু খুব ইজিও হয় গতিকে খুব সোৱাদ লগা ৰেচিপিটো কেনেকুৱা পালে চাই জনাবচোন গাজৰৰ হালৱাৰ লগতে হেদিনাখন জুইত অকমান মুৰ্গী মাংস বনাইছিলো হেতু আপোনালোকৰ সৈতে শেয়াৰ কৰি দিছো পিয়াজ আৰু আলু কাটি লৈছো আৰু এই বাটিটোত আদা নহৰু জলকীয়া বিলাহী সকলোখিনি পিচি লৈছিলো জুই কেৰাহীখনত প্ৰথমতে মিঠাতেল দিলো আৰু মিঠাতেলখিনি দিয়াৰ পিছতে দুটামান তেজপাত দি পেলাই তাত আমি কেঁচা পিয়াজখিনি দি দিলো আৰু পিয়াজখিনি যেতিয়া অকমান ৰঙচুৱা ৰং এটা হ'ব ভাজি থকাৰ পিছতে আদা নহৰু পেষ্টৰ লগতে যিখিনি বিলাহী আৰু পিয়াজো পিচি লৈছিলো সেইখিনিও আমি ইয়াতে ধুনীয়াকৈ ঢালি দিম এই পেষ্টখিনি গ্ৰেভিটো খুব সুন্দৰ কৰে গতিকে আপোনালোকেও দিব তাৰ পিছতে হালধি অলপমান জিৰা অলপমান আৰু অকমান ধনিয়া গুৰি দিছো বেলেগ একো মছলা বেছি ব্যৱহাৰ কৰা নাই আৰু চিকেন মছলাৰ পেকেট অকমান ব্যৱহাৰ কৰিছো আৰু সোৱাদ অনুসৰি নিমখো দিছো চিকেন মছলা মই সৰু পেকেট এটা আনি ইয়াতে অকমান দি দিছো অন্য জলকীয়া গুৰি বা ৰং মই একোই ইয়াতে ব্যৱহাৰ কৰা নাই মছলাখিনি ভজা হোৱাৰ পিছতে মাংসখিনি লাহে লাহে ধুনীয়াকৈ ইয়াতে মই দি দিম আৰু দি দিয়াৰ পিছতে ধুনীয়াকৈ গোটেই মাংসখিনি মই মছলাখিনি যদি লাগি যায় ভালদৰে লৰাম আৰু ঢাকনিখন দি 5 মিনিট বা 10 মিনিট কম জুইত সিজিবলৈ দিম আৰু আধা সিজা হোৱাৰ পিছতে আলুখিনিও দি দিম আলুখিনি আগতে দি নিদিব সোৱাদটো কাঢ়ি নিয়ে আৰু আলুখিনি দি সিজিব দিয়াৰ পিছতে 10-15 মিনিট পিছত আমি দেখিম যে মাংসখিনি প্ৰায় ফ্ৰাই হৈছে আৰু এতিয়া আমি ইয়াতে অলপ গৰম পানী ঢালি দিম লগতে আমি হেখত অকমান ধনিয়া আৰু জালুকৰ গুৰি দি উতলিবলৈ ৰাখি দিম আৰু উতলিবলৈ ৰাখি দিয়াৰ পিছতে লাষ্টত আমাৰ ধুনীয়া ঘৰতে বনোৱা টেষ্টি মুৰ্গী মাংস ৰেডি হৈ গ'ল গতিকে ৰেচিপিটোতে চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু নতুন নতুন ভিডিঅ'বোৰ মই দি থাকিম চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব থ্যাংক ইউ